हेलो बंधुসকল আজি মই আপোনালোকক ইউটিউব চেনেলত শুদ্ধ পদ্ধতিৰে ভিডিও এটা আপলোড কৰাৰ সঠিক নিয়ম আৰু টাইটেল ডেসক্ৰিপচন কেনেকৈ লিখিব বলক ভিডিওটো আৰম্ভ কৰো ইউটিউব চেনেলত শুদ্ধ পদ্ধতিৰে ভিডিও দিবৰ বাবে আপুনি প্ৰথমতে ইউটিউব এপ্লিকেশনটো ওপেন কৰিব তাৰ পিছত আপোনাৰ মোবাইলৰ স্ক্ৰিনখন এনেকৈ খোল খাব তাৰ পিছত হোৱাতে কোণাত থকা আপোনাৰ লোগোটো দেখা হ'ব সেইটোত ক্লিক কৰিব তাৰ পিছত এনেকৈ আহিলে ইউৰ চেনেলটোত আপুনি ক্লিক কৰিব ইউৰ চেনেলত ক্লিক কৰাৰ পিছত আপুনি এতে প্লাস আইকন এটা দেখা হ'ব এইটো আইকন দেখা হ'ব এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপলোড এ ভিডিও এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰিলে আপুনি ইউটিউবত যোনটো ভিডিও আপলোড কৰিব এই ভিডিওটো সিলেক্ট কৰিব মই এই ভিডিওটো সিলেক্ট কৰিলে এনেকৈ আহিব এনেকৈ আহিলে নেক্সট বুলি আছে সেই নেক্সট অপচনটোত ক্লিক কৰিব তাৰ পিছত আপুনি থাম্বনেল লগাব বিচাৰিলে এইটো এটা প্লাস আইকন দেখিছে সেইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যদি থাম্বনেল বনাই থৈছে এনেকৈ আহিব আপুনি থাম্বনেলখন সিলেক্ট কৰি ল'ব তাৰ পিছত ডাউন কৰিব তাৰ পিছত টাইটেল বুলি আছে এনেকৈ আপুনি টাইটেল দেখা হ'ব এই টাইটেলটোত ক্লিক কৰিব ক্লিক কৰিলে আপুনি কিহৰ ওপৰত ভিডিও বনাইছে সেই টাইটেলটো লিখি দিব মই লিখি দিছো মই যেহেতু ফ্লিপকাৰ্টৰ এটা ভিডিও বনাইছো ফ্লিপকাৰ্টৰ পৰা কেনেকৈ অনলাইন অৰ্ডাৰ কৰিব এনেকৈ লিখি দিছো প্ৰথমতে মই অসমীয়াত লিখি দিছো তাৰ পিছত ইংলিছত লিখি দিব তাৰ পিছত টাইটেল লেখা হোৱাৰ পিছত এনেকৈ আহিব এনেকৈ আহিলে ইয়াত ডেসক্ৰিপচন বুলি থাকিব এইটোত ক্লিক কৰিব তাৰ পিছত আপুনি ডেসক্ৰিপচন লিখি দিব তাৰ পিছত ডেসক্ৰিপচন লেখাৰ পিছত আপুনি গৈ ব্যাক যাব ব্যাক গৈ এনেকৈ আহিব এনেকৈ আহিলে আপলোড বুলি আছে সেই আপলোডটোত ক্লিক কৰিব আপলোড কৰাৰ পিছত এনেকৈ আহিব তাৰ পিছত আপুনি YT ষ্টুডিঅ'ত যাব যদি YT ষ্টুডিঅ'ৰ বিষয়ে আপুনি নাজানে যদি ভিডিও এটা লাগে কমেন্টত ক'ব মই এটা ফুল ভিডিও বনাই দিম YT ষ্টুডিঅ'ত কি কাম কৰিব পাৰি প্ৰথমতে এতিয়া YT ষ্টুডিঅ'টো ওপেন কৰিব YT ষ্টুডিঅ'ত যোৱাৰ পিছত এনেকৈ আহিব তাৰ পিছত কন্টেন্ট বুলি আছে সেইটোত ক্লিক কৰিব কন্টেন্টত ক্লিক কৰাৰ পিছত এনেকৈ আহিব এনেকৈ আহিলে আপুনি ইয়াতে দেখিছে আপলোডিং 0% সেইটোত ক্লিক কৰিব এইটোত ক্লিক কৰিলে আপোনাৰ ভিডিওটো এনেকৈ আহিব এনেকৈ আহিলে আপুনি এনেকৈ পেন্সিল অপচন এটা দেখা পাব এইটো অপচনত ক্লিক কৰিব পেন্সিল অপচনটোত ক্লিক কৰাৰ পিছত এনেকৈ আহিব এনেকৈ আহিলে মোৰ ওপেনিংস বুলি আহিব তাৰ পিছতে আছে ট্যাগ এইটোত ক্লিক কৰিব তাৰ পিছত এড ট্যাগ বুলি আছে সেইটোত ক্লিক কৰিব তাৰ পিছত এড ট্যাগটোত আপোনাৰ ভিডিওটোত যে টাইটেল লিখিছিল এইটো কপি কৰি এনেকৈ প্ৰেছ কৰি দিব তাৰ পিছত এনেকৈ আৰু বহুত এনেকৈ লিখি দিব আপোনাৰ ইউটিউব চেনেলটোৰ নামও লিখি দিব তেতিয়া কোনোবাই সাৰ্চ কৰিলে আপোনাৰ চেনেলটো প্ৰথমতে দেখা পাব মই লিখি দিছো মোৰ চেনেলটোৰ নাম তাৰ পিছত ট্যাগ লেখা হোৱাৰ পিছত এনেকৈ ব্যাক যাব ব্যাক যোৱাৰ পিছত এনেকৈ আহিব সেভ বুলি ৰাইট সাইডে এই সেভ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ পিছত আপোনাৰ ভিডিওটো আপলোড হৈ আছে
আপুনি ইউটিউব চেনেলত গৈ চাব পাৰে। তাৰপিছত মোৰ এই ভিডিঅ'টো 5% আপলোডিং হৈ গৈছে, এনেকৈ আহিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।